হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? মোৰ পিছে ইমান এটা ভাল নহয়। ৰিজনটো হৈছে গৰম। কুঁহিয়াৰৰ ৰস খাইছোঁ, নেমু চৰ্বত খাইছোঁ, তাৰ পাছত বৰফৰ পানীও খাইছে, কিন্তু নাই, তথাপিও শান্তি নাই। দিনৰ ভাগৰ লাঞ্চটো যদিও ঘৰৰ পৰা আনিছোঁ, তথাপি বাহিৰতে খালোঁ কালি গৰমৰ বাবে। তাৰ পাছত এয়া অফিচত মোৰ কিছুমান কাম আছিলে কৰিবলগীয়া, সেই কামখিনি মই কৰি ল'লোঁ। যোৱা কেইটামান দিন একেৰাহে ইমান বৰষুণ দিয়াৰ পাছত এতিয়া আকৌ ইমান গৰম, বাপৰে বাপ, কোনো ফালেৰে শান্তি নাই ৰাইজ। অফিচৰ পাছত এয়া হাই আৰবিনা, বৰ্তমান খাম কোৱালিটি ৱালছাৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আইচক্ৰীম। এইটো এয়া হৈছে বিশ্বৰ আটাইতকৈ দামী আৰু ডাঙৰ আইচক্ৰীম, যেটো বৰ্তমান আমি কৰোৰ কৰোৰ টকা দি কিনিছো আৰু আমি ফ্ৰীতে প্ৰমোশন কৰি দিও। আমাক পইচা এটা নিদিয়ে, আমি এনে। তাৰ পাছত কি আৰু ৰাইজ, ঘৰত আহিও শান্তি নাই, ইমান গৰম দিছে ঘৰতো। যোৱাকালি ঈদ আছিলে, ঈদৰ দিনটো মই এনেকেই অফিচ ঘৰ কৰি কৰিয়ে পাৰ কৰিলোঁ। আজিলৈ আহিছোঁ, আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।